নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আমি আলোচনা কৰিম। এই ভিডিঅ'টোত আসাম পুলিচ আৰু এছএছচি জিডি এই দুটা ৰিক্ৰুটমেণ্টৰ ওপৰত আমি আলোচনা কৰিম যে ইয়াত আপোনালোকৰ ফিজিকেল ফিটনেছটো কেনেকুৱা লাগিব, আপোনালোকৰ ৰিটেন এক্সাম কেনেকুৱা হ'ব, সকলোবিলাক A to Z আমি এই দুটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আজি আলোচনা কৰিম। ওকে, যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু আগতে যিসকলে দাদা বাইদেউ ভাইটি ভণ্টি চেনেলটো ছাবস্ক্ৰাইব কৰিছিল তেওঁলোকে শ্বেয়াৰ কৰি দিব। মই বহুত দিন দিব পৰা নাছিলোঁ যিহেতু মই আসাম পুলিচৰ ফিজিকেল ৰিটেন এইখিনি দিবলগীয়া হোৱাৰ কাৰণে মই অলপ এইটোৰ পৰা দূৰত আছিলোঁ আৰু মই কামো কৰি আছিলোঁ, সেইকাৰণে অলপ দূৰত থাকিবলগীয়া হৈছিলে। আকৌ আহিছোঁ মই আপোনালোকৰ সুবিধাৰ্থে, আকৌ মই নতুন নতুন ভিডিঅ' ইয়াত আপলোড দিম। আজি ভিডিঅ'টো যিখিনি আমাৰ নতুন ল'ৰা আহিছে বা নতুন ছোৱালী আহিছে অৰ্থাৎ ভাইটি ভণ্টিহঁত আহিছে, মানে সিহঁতি যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছে, হয়তো কিছুমান গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছে, তেওঁলোকে অসম পুলিচত কেনেকৈ জইন কৰিব, তেওঁলোকৰ অসম পুলিচত কেনেদৰে প্ৰিপেৰেশ্যন কৰিব, আমি তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। অ'কে, আপোনালোকক মই প্ৰথমে জনাওঁ যে অসম পুলিচত যদি যাবলৈ হয় প্ৰথমে আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাব, সেইখিনিতো গম পায়েই। তাৰপিছত আপোনালোকৰ ফিজিকেলৰ কাৰণে কেনেকৈ দৌৰিব লাগিব। অ'কে, ফিজিকেলটো আপোনালোকৰ ফিটনেছটো কেনেকুৱা লাগিব। আপোনালোকৰ যদি মই চাওঁ আমাৰ যিসকল ল'ৰা আছে সেই ল'ৰাখিনিৰ কাৰণে 162 চেণ্টিমিটাৰ লাগিব। OBC, MOBC, জেনেৰেল বা আমি যিটো UR কেটেগৰী বুলি কওঁ আৰু চিডিউল কাষ্ট তেওঁলোকৰ কাৰণে 162 চেণ্টিমিটাৰ লাগিব। আৰু যিখিনি আমাৰ ফিমেল আছে অৰ্থাৎ আমাৰ যিখিনি ছোৱালী আছে বা ভণ্টি আছে তেওঁলোকৰ কাৰণে 150 চেণ্টিমিটাৰ লাগিব। OBC, MOBC, UR and SC কাষ্টৰ কাৰণে 150 চেণ্টিমিটাৰ আমাৰ ছোৱালীসকলৰ কাৰণে লাগিব। ইয়াত দিয়া আছে, মই ইয়াত লিখি দিছোঁ 150 চেণ্টিমিটাৰ ফৰ OBC, MOBC, UR, SC কেটেগৰী যিখিনি ফিমেল কেণ্ডিডেট আছে, আৰু মেলৰ কাৰণে 162 চেণ্টিমিটাৰ আছে। অ'কে, হাইটটো যিখিনি ST চিডিউল ট্ৰাইব প্লেচ এৰিয়া এণ্ড ST H হিল এৰিয়া 158 চেণ্টিমিটাৰ লাগিব। মেল এণ্ড ফিমেলৰ কাৰণে 147 চেণ্টিমিটাৰ লাগিব। তেওঁলোকে যিহেতু তেওঁলোকৰ হাইটটো অলপ কম থাকে চ' তেওঁলোকক কমাই দিয়া হৈছে। অ'কে, তাৰপিছত আমি চাম চেষ্টটো, যে চেষ্টটো যিখিনি আমাৰ মেল কেণ্ডিডেট আছে OBC, MOBC, UR, SC, STP চবৰে কাৰণে সকলোৰে কাৰণে নৰ্মেল 80 চেণ্টিমিটাৰ লাগিব। অ'কে, নৰ্মেল আপোনালোকৰ 80 থাকিব লাগিব। আৰু যেতিয়া আপোনালোকক ক'ব যে এক্সপেণ্ডেড মানে তুমি ফুলাই দিয়া, তেতিয়া তোমাৰ 85 চেণ্টিমিটাৰ হ'ব লাগিব। বুজি পালে, 85 চেণ্টিমিটাৰ। আৰু আজি অসম পুলিচৰ যিকেইটা 2021 পৰা হৈ আছে ফিজিকেল গোটেইকেইটা তেওঁলোকে ভাল উচ্চ মানদণ্ড তেওঁলোকে টেকন'লজি ব্যৱহাৰ কৰে মেজাৰমেণ্টৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ যদি অকণমান হাইটটো কমি আছে তেতিয়াহ'লে আপোনালোকে চিনাপটো ইউজ কৰিব পাৰে। অ'কে, তাৰপিছত যিখিনি STH আছে হিল এৰিয়া আছে তেওঁলোকৰ কাৰণে নৰ্মেল 77 লাগিব। অ'কে, নৰ্মেল 77 লাগিব মেল কেণ্ডিডেট। এণ্ড তাৰপিছত আমি যেতিয়া এক্সপেণ্ডেড কৰিবলৈ ক'ব তেতিয়া 82 চেণ্টিমিটাৰ হ'ব লাগিব। অ'কে, মানে পাছ আপোনালোকে ফুলাব লাগিব, পাছটো আপোনালোকে ফুলাব পাৰিব লাগিব। তাৰপিছত আমি যদি চাওঁ আপোনালোকৰ এজটো কিমান লাগিব, এজটো লাগিব আপোনালোকৰ মেলসকলৰ কাৰণে মিনিমাম 18 বছৰ হ'ব লাগিব, আৰু ফিমেলখিনিও একেই 18 বছৰ হ'ব লাগিব। 18 বছৰ নোহোৱালৈকে আপোনালোকে কোনো এডভাৰটাইজত মানে আপোনাৰ কোনো ৰিক্ৰুইটমেণ্ট আপোনালোকে ইউজ কৰিব নোৱাৰিব। মাত্ৰ কৰিব পাৰিব আপোনালোকে ইণ্ডিয়ান আৰ্মি 17.5 বছৰ, তাৰপিছত ইণ্ডিয়ান নেভি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, এইকেইটাৰ কাৰণে আপোনালোকে 17.5 পৰা এপ্লাই কৰিব পাৰিব। অ'কে, তাৰপিছত এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ যিটো ৰুলছ আছে সেই ৰুলছৰ মতে হ'ব। OBC 3 বছৰ দিয়া হয়, SC ST কাৰণে 5 বছৰ দিয়া হয়। এইটো এটা ৰিলেক্সেশ্যন আছে, তেওঁলোকৰ এটা ৰুলছ আছে, সেই ৰুলছৰ মতে এইটো দিয়া হয়, ফ'ল' কৰে। অ'কে, তাৰপিছত আমি চাওঁ যে আপোনালোকে কোনো পে'মেণ্ট ইয়াত কৰিব নালাগে। অ'কে, ইয়াত কোনো পে'মেণ্ট কৰিব নালাগে। তাৰপিছত এতিয়া আহিল যে আপোনালোকৰ ৰানিংটো, এইটো এটা ইম্পৰ্টেণ্ট বস্তু। আজিৰ ডেটত যিটো অসম পুলিচৰ যিটো আপোনালোকৰ কম্পিটিশ্যন বাঢ়িছে, সেই ৰানিংটো 3.2 কিলোমিটাৰ আমাৰ ল'ৰাসকলে 14 মিনিট এনেই এইটো নৰ্মেল হয়। আপোনালোকে 3.2 কিলোমিটাৰ মানে 3200 মিটাৰটো আপোনালোকে 14 মিনিটত কমপ্লিট কৰিব লাগিব। অ'কে, মেলখিনিয়ে। কিন্তু এতিয়া আজিৰ ডেটত আপোনালোকে 14 মিনিটত কমপ্লিট কৰিলে আপোনালোকে জাষ্ট কোৱালিফাই হ'ব। অ'কে, যদি আপুনি ৰানিংটো কোৱালিফাই কৰাৰ পিছত আপোনাৰ জাম্পটো আপুনি
কোৱালিফাই কৰে বা চিনাপটো কোৱালিফাই কৰে তেতিয়া আপুনি জাষ্ট কোৱালিফাই হ'ব কিন্তু আপোনাৰ যিটো ৰিটাৰ্ণ দিবলৈ যিটো আপোনালোকৰ এটা আপোনাৰ কাট অফ মাৰিব সেই কাট অফটো আপোনালোকৰ নামটো নাহে সো আপোনালোকে ৰানিংটো 200 মিটাৰ যিসকল আছে আমাৰ যোৰহাটত 200 মিটাৰ ট্ৰেক তেনেকৈ 200 মিটাৰ গ্ৰাউণ্ড কেইবাখনো আছে গতিকে আপোনালোকে 200 মিটাৰ যিসকল আছে তেওঁলোকে নাই বুলিও আপোনালোকে 12 মিনিটত মাৰিব পাৰিব লাগিব ওকে মানে পুৰা 12 মিনিটত মানে আপোনালোকে যদি বতৰ যদি বেয়া হয় তেতিয়াহ'লে আপোনাৰ লাখখন বেয়া হ'ব আপোনালোকে 11:50 11:40 যদি আপোনালোকে মাৰিব পাৰে মানে আপোনাৰ যেতিয়া ফাইনেলত তেতিয়া আপোনাৰ কিন্তু অহা চান্স আছে ওকে দৌৰটো পৰা আপোনালোকে কচিব লাগিব ৰানিংটো কমপ্লিট কৰিব লাগিব ভালকৈ ৰানিং কৰাৰ পিছত আপোনালোকে জাম্পটো মাৰিব লাগিব ওকে জাম্পটো আপোনালোকে 16.5 ফিট 16.5 ফিট আপোনালোকে এক্সিলেন্ট মাৰিব লাগিব এক্সিলেন্ট মাৰিলে আপোনালোকক 20 দিব ওকে আপুনি যদি ৰানিংটো যদি আপোনালোকে মেল সকলে যদি 11:50ত মাৰি দিয়ে 11:50 সেকেন্ড বা 11:40 সেকেন্ড মাৰি দিয়ে আপোনালোকে 12 মানে আপোনালোকে 53 ওচৰা-ওচৰি পাব ওকে 53 মান পাই যাব 53 পাই যাব ওকে 53 ক্ৰছ কৰিব আপোনালোকে তাৰ পিছত আপোনালোকে লং জাম্পটো এক্সিলেন্ট মাৰিলে তাত 20 পালে ওকে তাৰপিছত সিনাপটো 14টা সিনাপ মাৰিব দিয়ে আপোনালোকে 14টা কমপ্লিট কৰিব তেতিয়া আপোনাৰ 20 তেতিয়া আপোনালোকৰ আৰামত আহিব ওকে তাৰপিছত আমাৰ যি হল সোৱালি আছে এই সোৱালি সকলে 1.6 কিলোমিটাৰ 8 মিনিটত কমপ্লিট কৰিব লাগিব ওকে 8 মিনিটত তেওঁলোকে কমপ্লিট কৰিব লাগিব তাৰপিছত তেওঁলোকৰ যি লং জাম্প আছে এক্সিলেন্টটো দিলে মই ইয়াত এক্সিলেন্টটো ধৰি থৈছো এক্সিলেন্টটো 12.5 ফিট 12.5 ফিট হয় আপোনালোকে 12.5 ফুট যদি আপোনালোকে মাৰিব পাৰে তেতিয়া আপোনালোকে ধুনিয়াকে আপোনালোকৰ ভাল এটা নম্বৰ পাব ওকে তাৰ পিছত আমি এতিয়া এডুকেশ্যন কোৱালিফিকেশনটো চাওঁ যি সকলে এবি তাৰ পিছত কমান্ডো ডাইভাৰ ওকে এই তিনিটা পোষ্টৰ কাৰণে আপোনালোকে 10 পাস হ'ব লাগিব ওকে কি পাস হ'ব লাগিব 10 পাস এছএছএলসি যেটো পাস হে পাসটো হ'ব লাগিব তেতিয়া আপুনি এবি কমান্ডো এন্ড ডাইভাৰ দিব পাৰিব তাৰপিছত ইউবি যেটো আনআম্ব্ৰাঞ্চ বুলি কওঁ হেটো আপুনি হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব ওকে হায়াৰ সেকেন্ডাৰী তাৰপিছত এসআই পোষ্ট ওলাই আৰু এএসআই আহে এসিস্ট্যান্ট সাব ইন্সপেক্টৰ এইগিটা কাৰণে আপুনি গ্ৰেজুৱেচন এনি গ্ৰেজুৱেট আৰ্ট সায়েন্স কমাৰ্চ আপুনি যিকোনো আপোনাৰ থাকিলে হল আপুনি তেতিয়া হেতু এপ্লাই কৰিব পাৰে তাৰপিছত এটা পোষ্ট আহে এপি আৰু হেতু হায়াৰ সেকেন্ডাৰী পাস লাগিব আৰু আমাৰ সায়েন্সৰ যিখিনি লৰা ছোৱালী আছে তেওঁলোকে হেতু এপ্লাই কৰিব পাৰিব এটা বুজি পালে এখিনি বুজি পালে আমি নেক্সট স্টেপটো আলোচনা কৰিম তাৰ পিছত আপোনালোকৰ যেটো এক্সাম প্যাটাৰ্নস হে এক্সাম প্যাটাৰ্নসটো আমি চাই লওঁ যে এক্সাম প্যাটাৰ্নসটো আসাম পুলিচৰ কেনেকুৱা হয় আপোনালোকৰ 50 মাৰ্কস পাতে ওকে 50 মাৰ্কৰ এটা আপোনালোকৰ এক্সাম পাতিব তাত 100 কোৱেশ্চন থাকিব ওকে 100 কোৱেশ্চন থাকিব আপোনালোকৰ দুটা কোৱেশ্চনৰ এক থাকিব ওকে ইয়াত কোনো নেগেটিভ মাৰ্কস নাই এতিয়ালৈকে এবাৰ যেটো হৈ গৈছে লাষ্ট তালৈকে নেগেটিভ মাৰ্কস নাছিলে যদি ইন ফিউচাৰ আহে তেতিয়ালে গম নাপাওঁ ওকে আহিব পাৰে কম্পিটিশন যেটো বাঢ়ি গৈছে সো আহিব পাৰে তাৰ পিছত যেটো সিলেবাস যদি আমি চাওঁ আপোনালোকৰ জেনাৰেল নলেজ থাকিব ওকে ম্যাথছ থাকিব 5 to 10 লেভেল ওকে ক্লাস 5 ৰ পৰা 10 ৰ যিখিনি আপুনি ম্যাথছ পাইছো প্ৰফিট লস তাৰ পিছত আপোনাৰ যিখিনি আৰু পাৰ্সেন্টেজ ওকে আপোনাৰ সিম্পল ইন্টাৰেষ্ট এই বস্তুখিনি আপোনালোকে পঢ়িব লাগিব ওকে এইখিনিৰ ওপৰত আপোনালোক আহিব সো ৰিজনিং আপোনাৰ নাম্বাৰ সিস্টেম আহিব কোডিং ৰেকৰ্ডিং ক্যালেন্ডাৰ ক্লক এই কোৱেশ্চন বিলাক আহিব ওকে তাৰ পিছত ইংলিশ ল্যাঙ্গুৱেজ বুলি ক'লে ভুল হ'ব ইংলিশ গ্ৰামাৰ ওকে আপোনাৰ গ্ৰামাৰ যিখিনি টেন্স ভয়েস নেৰেশন ডিটাৰমিনাৰ প্ৰিপজিশন এইখিনিৰ ওপৰত আহিব তাৰপিছত এইটো প্ৰসেসটো যেতিয়া কমপ্লিট হ'ব ওকে এক্সামটো যেতিয়া হ'ব তাৰ পিছতে আপোনালোকক ভাইভা বা ইন্টাৰভিউলে মাতিব ওকে ইন্টাৰভিউত আপোনালোক কোৱেশ্চন কৰিব আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নাম কি আপুনি কি কৰে আপুনি এতিয়া বৰ্তমান কি কৰি আছে ওকে আপোনাৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশন কিমান এই বস্তুবিলাক আপোনালোকক সুধিব যদি আপুনি অনাৰ্স লৈছে অনাৰ্স ল সাবজেক্টৰ ওপৰত আপোনাক সুধিব পাৰে যিকলে বিএ গ্ৰেজুৱেচন কমপ্লিট কৰিছে মই তেওঁলোকৰ কথা কৈছো যিকলে অনাৰ্স লৈছে তেওঁলোকৰ হয়তো কোনোবাই সোশিয়োলজি লৈছে তাৰ ওপৰত সুধিব পাৰে ঠিক তেনেকৈ ওকে তাৰপিছত এইখিনি প্ৰসেস যেতিয়া হৈ যাব তাৰ পিছত আপোনালোকৰ এটা এক্সট্ৰা মাৰ্কস থাকে ওকে এক্সট্ৰা মাৰ্কস থাকে সেই এক্সট্ৰা মাৰ্কসটো ইউবি কনস্টেবলক দিয়া হয় ওকে 3 আৰু 5 যিসকলে ফাৰ্ষ্ট ডিভিজন আছে মানে আপোনালোকৰ 60 ৰ পৰা 70
মানে 4 লৈকে যিখিনি আছে যাৰ সেইখিনি তেওঁলোকক 3 দিয়া হ'ব আৰু 75 ৰ পৰা যিখিনি ওপৰ তেওঁলোকক 5 মাৰ্কছ দিয়া হ'ব ওকে তাৰপিছত ড্ৰাইভাৰ কনষ্টেবল এই বিক্ষেত্ৰ নহয় এটো প্ৰযোজ্য ড্ৰাইভাৰ কনষ্টেবল যিসকল আছে তেওঁলোকৰ যাৰ NCC খন আছে তেওঁলোকক কি কৰা হয় এটা 5 মাৰ্কছ দিয়া হয় এটো এটা তেওঁলোক যে NCC টো কৰি থৈছে তেওঁলোকক এটা সুবিধা দিয়া হয় ওকে 5 মাৰ্কছ দিয়া হয় এতিয়া এটো হল অসম পুলিচৰ গোটেই প্ৰচেছটো গম পালে ওকে এতিয়া আমি যাম SSC GD ওকে SSC GD পাতিম এটা SSC GD কেনেকুৱা হ'ব চাওক এই ৰিক্ৰুটমেন্টটো প্ৰত্যেক বছৰে SSC এ কণ্ডাক্ট কৰে মানে ষ্টাফ সিলেকশন কমিশন বোৰ্ড সমুকৈ তেওঁলোকে প্ৰত্যেক বছৰে কি কৰে এটা ৰিক্ৰুটমেন্ট উলিয়াই থাকে ওকে এবাৰ হৈ আছে আকৌ এবাৰ নেক্সট হ'ব যেটো 25 26 হ'ব 26 চনৰ যেটো হ'ব এটো আপোনাৰ অক্টোবৰ মাহৰ পৰা আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি যাব গতিকে আপোনালোকে প্ৰিপাৰেচনটো এতিয়াৰ পৰা কৰিব লাগিব SSC GD যেটো প্ৰিপাৰেচন আগতে ইমান কম্পিটিশন আছিল আগতে SSC GD লৰাই যোৱা নাই লৰা চলি না যায় তেওঁলোক কাট অফ 22 24 তেনেকুৱা যায় ফাইনাল কাট অফ আজি ডেটত কাট অফ কিমান গৈছে 97 87 89 এই কাট অফ গৈছে গতিকে কম্পিটিশন কিমানটো বাঢ়ি গৈছে সব যিসকল লৰা চলি হাই সেকেন্ডাৰী পাস কৰি আহিছে তেওঁলোকৰ কিন্তু এতিয়া ৰৈ থকা সময় নহয় তেওঁলোকে এতিয়া হাতে কামে লাগি যাওক সব ফালে কৰিব লাগিব কাম পঢ়িব লাগিব আপোনালোকে গভৰ্ণমেন্টৰ জবৰ কাৰণে আপোনালোকে ষ্ট্ৰাগল কৰিব লাগিব এটা ষ্ট্ৰাগল কৰা সময় ওকে তাৰপিছত এতিয়া আমি চাম যে SSC GD ৰিক্ৰুটমেন্টটো এজ লিমিটটো কিমান এজ লিমিটটো 18 ৰ পৰা একচুয়ালি 23 বছৰ 18 ৰ পৰা 23 বছৰ কিন্তু আপোনালোকৰ এজ ৰিলেক্সেশন দিয়া থাকে ওকে যিসকল OBC আছে তেওঁলোকে 26 লকে পাৰে গতিকে সবৰে মানে এজ ৰিলেক্সেশন এজ পাৰ ৰুলস ওকে কিছুমান ৰুলস আছে ৰুলসৰ মতে তেওঁলোকক এজ ৰিলেক্সেশন দিয়া হয় তাৰপিছত অনলাইন এটা ফিস কাটে অনলাইন এটা পেমেন্ট কৰিব লাগিব যিসকল মেল আছে মেল মানে আমাৰ জেনাৰেল OBC MOBC EWS এই তিনিটা ক্যাটাগৰীয়ে 100 रुपीस মেল সকলে পেমেন্ট কৰিব লাগিব বাকি ফিমেল SC ST তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে ওকে তাৰপিছত এডুকেশন যদি কোৱালিফিকেশনটো চাও 10 পাস মিনিমাম 10 পাস হলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব মিনিমাম 10 পাস ওকে আপোনালোকৰ যদি গ্ৰেজুৱেচন আছে তেতিয়াও আপোনালোকক ইয়াত কোনেও আপোনালোকক অটৰাই নিদিয়ে আপোনালোকে চাকৰি পাবই আপোনালোকৰ যদি যোগ্য থাকে আপোনালোকৰ কিন্তু মিনিমাম ইয়াত 10 পাসটো হ'ব লাগিব ওকে তাৰপিছত এক্সাম যেটো প্যাটাৰ্নস হে প্যাটাৰ্নসটো আপোনালোকৰ CBT এক্সাম হ'ব কম্পিউটাৰ বেসড টেষ্ট বুলি কয় আমি সমকৈ CBT এক্সাম বুলি কওঁ আৰু MCQ কুৱেশ্যন আছে টোটাল মাৰ্কস আছে আপোনালোকৰ 160 আছে 2 * 8 80 80টা কুৱেশ্যন আহিব আপুনি 1 আৱাৰ্ছত কমপ্লিট কৰিব লাগিব সৰি 1 ঘণ্টাত 90 মিনিটছত আপুনি কমপ্লিট কৰিব লাগিব এটা কুৱেশ্যনত আপোনাৰ 2 মাৰ্কস কে থাকিব ওকে এটা কুৱেশ্যন 2 মাৰ্কস থাকিব আপোনাৰ ৰিজনিং আহিব ম্যাথছ আহিব তাৰ পিছত হিন্দী এণ্ড ইংলিশ গ্ৰামাৰ আপুনি যোনটো চুজ কৰে এটো আপোনাৰ কথা গটিকে এইটা বস্তু আহিব ওকে আৰু জিকে জেনাৰেল নলেজ ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান জিওগ্ৰাফি এবোৰ ওয়াল জিওগ্ৰাফি সব ইয়াত কমাই থাকিব তাৰ পিছত ইয়াত এটা আছে যে আপোনাৰ এটা যদি ৰং কুৱেশ্যন কৰে তেতিয়া আপুনি নেগেটিভ মাৰ্কস হ'ব ওকে আপুনি যদি 4টা ভুল কৰে 4টা কুৱেশ্যন যদি ভুল কৰে আপুনি আপোনাৰ 1 নম্বৰ কাট খাব ওকে 4টা ভুল কৰিলে আপুনি 1 নম্বৰ আপোনাৰ কাট খাব ওকে এই প্যাটাৰ্নটো SSC দি নেগেটিভ মাৰ্কিং আছে ওকে আমি যে নেক্সট স্টেপটো আলোচনা কৰোঁ এটা নেক্সট স্টেপটো আহিল আপোনাৰ যেতিয়া এক্সাম CBT এক্সাম দিয়াৰ পিছত আপোনালোকৰ আনসাৰ কি দিব আনসাৰ কি আপোনালোকে ডাউনলোড কৰি চাব পাৰিব কিমান মাৰ্কস হল ওকে আপোনালোকৰ ৰ মাৰ্কস কিমান তাৰপিছত আপোনালোকৰ নৰমালাইজ আহিব নৰমালাইজেশন কৰাৰ পিছত আপোনালোকৰ ফিজিক্যাল ফিটনেস দিব লাগিব ওকে PET কাৰণে মানে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ওকে এন্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে আপোনালোকক মাতিব মাতোতে আপোনালোকৰ কাট অফ যাব তাত আপোনালোকৰ কি হ'ব চাওক যেটো আপোনালোকৰ হাইট হে হাইটটো মেল যিখিনি মেল ক্যান্ডিডেট আছে OBC MOBC UR SC কাৰণে 170 cm আৰু যিখিনি ST মেল আছে ওকে ST মেল আছে তেওঁলোকৰ কাৰণে 156 cm লাগিব ওকে ST মেল খিনি কাৰণে 165 cm লাগিব তাৰ পিছত যিখিনি ফিমেল ক্যাটাগৰী আছে OBC MOBC UR SC তেওঁলোকৰ কাৰণে 157 cm লাগিব আৰু ST যিখিনি ফিমেল ক্যাটাগৰী আছে তেওঁলোকৰ কাৰণে 155 cm লাগিব চেস ফৰ মেল ওকে মেলৰ কাৰণে চেসটো কিমান জকিব OBC MOBC UR SC কাৰণে 80 to 85 cm ওকে 80 পৰা 85 cm মানে নরমাল টু 80 আৰু এক্সপেন্ডেড কৰি দিলে আপোনাৰ 85 cm হ'ব লাগিব তাৰপিছত চেস ফৰ মেল ST ক্যান্ডিডেটৰ কাৰণে 77 to 82 ওকে আপোনাৰ 77 হ'ব লাগিব যেতিয়া আপোনালোকে মানে এক্সপেন্ডেড কৰি দিব তেতিয়া আপোনাৰ 82 cm হ'ব ইয়াত এটা কথা কৈ থম মই যিসকল আমাৰ নৰ্থ ইষ্ট ৰিজনত থাকে
ওকে নৰ্থ ইষ্ট ৰিজন মানে আমাৰ 7 sister 1 brother ওকে 7 sister 1 brother কথা কৈছে তাত তেওঁলোকৰ OBC MOBCৰ কিন্তু যেটো SC চেছটো কমাই দিয়া হয় অৰ্থাৎ 76 মানৰ পৰা ধৰা হয় ওকে 76 77 ৰ পৰা ধৰা হয় তাৰপিছত ৰানিং ফৰ মেল যিখিনি ৰানিং আছে ৰানিং টু মেল ক্যান্ডিডেটে 5 কিলোমিটাৰ 24 মিনিটত কমপ্লিট কৰিব লাগিব ওকে 5 কিলোমিটাৰ কিয় কমপ্লিট কৰিব লাগিব 24 মিনিটত তাৰপিছত ৰানিং ফৰ ফিমেল আছে 1.6 কিলোমিটাৰ ইন 8.5 মিনিটছ ওকে 1600 মিটাৰ 8.5 মিনিটছত কমপ্লিট কৰিব লাগিব তাৰপিছত এইখিনি কমপ্লিট কৰিব তাৰপিছত আপোনাৰ মেডিকেল হ'ব মেডিকেল টেষ্ট হ'ব ওকে মেডিকেল টেষ্ট কৰাৰ পিছত আপোনাৰ যদি মেডিকেল আপোনালোকৰ কোৱালিফাই কৰে তাৰ পিছতে আপোনালোকৰ ফাইনেলিষ্টটো আহিব এটা গুটেই বস্তুটো বুজি পালে আসাম পুলিশ আৰু SSC যেটো GD আৰু এতিয়া আমাৰ যিখিনি লৰা আহিছে বা ছোৱালী আহিছে হায়াৰ সেকেন্ডাৰী পাস কৰি তেওঁলোকে অগ্নিবীৰ বহুতে সুধি থাকে যে অগ্নিবীৰটো ভাল নে SSC GD ভাল মই ভাবো মোৰ ফালৰ পৰা SSC GD টো কৰক কাৰণ সবৰে বেলেগ সবৰে ভাববিলাক বেলেগ আমাৰ ইণ্ডিয়ান আৰ্মিটো হৈছে মিলিটাৰী ওকে ইণ্ডিয়ান আৰ্মি হৈছে মিলিটাৰী আৰু যিখিনি আমাৰ SSC যিখিনি আমাক দিয়ে এপইন্টমেন্ট কৰে BSF CISF ITBP এইখিনি হৈছে আপোনাৰ প্যাৰামিলিটাৰী গতিকে সবৰে মিলিটাৰীৰ প্ৰতি ধাৰণাটো বেছি সো আপোনালোকৰ কি কওঁ যে যেহেতু ইণ্ডিয়ান আৰ্মি 4 বছৰ এটো আপোনালোকে SSC এক্সামটো প্ৰিপাৰেচন কৰক দুটা প্ৰিপাৰেচন কৰক কিন্তু SSC যদি আপোনালোকে কোৱালিফাই কৰে আপোনালোকৰ বেছি প্ৰফিট হ'ব ওকে ভিডিওটো ইমানে আপোনালোকৰ যিমান বন্ধু আছে সকলোৱে ভিডিওটো শেয়াৰ কৰি দিয়ক অন্তত এই নলেজখিনি গম পাব তেওঁলোকে ওকে আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব থ্যাংক ইউ